প্ৰতিদিন টাইমলৈ কৃতজ্ঞতা আঙুৰলতাৰ। প্ৰথম কথা মই প্ৰতিদিন টাইমছক আৰু আপোনাক স্পেচিয়েলি থেংকছ দিব বিচাৰিছোঁ। কি আছিল সেই বিশেষ বাতৰিটো? বিধানসভা অধিৱেশনৰ পৰা মাজে মাজে বিধায়িকাগৰাকী দৌৰিবলগীয়া হৈছে নিজৰ আৱাসলৈ। কাৰণ ভোক লাগিলেই কান্দে এমহীয়া নমামীয়ে। বিধানসভা চৌহদলৈ আনিবলৈকো চৌহদত নাই আছুতীয়া কক্ষ। সেয়েহে বিধায়িকাগৰাকীয়ে ক'লে মহিলা কৰ্মচাৰী থকা কাৰ্যালয়ত লাগে ব্ৰেষ্ট ফিডিং কক্ষ। গতিকে সেইটো আজি মই প্ৰথম দিনাখন আহি অনুভৱ কৰিছোঁ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে পাশ্চাত্যৰ বহুকেইখন দেশৰ কাৰ্যালয়সমূহত আছে সুকীয়া মাতৃদুগ্ধপান কক্ষ। পাশ্চাত্যৰ দেশত এয়া মাতৃ আৰু সন্তানৰ অধিকাৰ। বিধানসভা চৌহদত লাগে ব্ৰেষ্ট ফিডিং ৰুম। সাধাৰণজনৰ বাবে এই বিষয়টো অৰ্থহীন যেন লাগিলেও মাতৃসকলে ভালদৰেই বুজে এনে সমস্যাৰ কথা। প্ৰতিদিন টাইমৰ বাতৰিৰ পিছত বিধায়িকাগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে বিধানসভাৰ অধ্যক্ষই। শীঘ্ৰেই বিধানসভা চৌহদত হ'ব ব্ৰেষ্ট ফিডিং ৰুম। অধ্যক্ষ মহোদয়ক আনুষ্ঠানিকভাৱে মই তেখেতক এখন দৰখাস্ত এখন দিছোঁ আৰু এই বিষয়টো খুব গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতে আশ্বাস দিছে যে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব। তেখেতে এটা কথা কৈছে যে কেৱল কক্ষটো দিলেই নহ'ব, সেইটো এটা শিশু থকাকৈ উপযুক্ত হ'ব লাগিব, এগৰাকী মাতৃ আৰু শিশু থকাকৈ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে এনে সুবিধাৰ পোষকতা বিধায়িকাগৰাকীৰ। আৰু মই কেৱল মোৰ ছোৱালী নমামী আৰু মোৰ কাৰণে মই কেৱল কোৱা নাই, সমগ্ৰ মাতৃ সমাজৰ কাৰণে ব্যৱস্থাটো গ্ৰহণ কৰিবৰ কাৰণে কৈছোঁ। মই যিহেতু এইটো অনুভৱটো মই পালোঁ, গতিকে সেইকাৰণে মই ভাবিছোঁ যে মোৰ নিচিনা আৰু বহুত এনেকুৱা মাতৃ আছে যিয়ে হয়তো এনেকুৱা ধৰণৰ সমস্যা পাই আছে। গতিকে মই ভাবিছোঁ যে সকলো কাৰ্যালয়তে এনেকুৱা ধৰণৰ ব্যৱস্থা হওক। কাৰণ আমি এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আজি মই এইটো অৱগত কৰিম যে তেখেতসকলেও যাতে এই বিষয়টো এটা গুৰুত্ব সহকাৰে চায়, প্ৰত্যেক শিশুৰ কাৰণে হওক মাতৃগৰাকীৰ সুস্বাস্থ্যৰ কাৰণে যাতে এটা সুন্দৰ এই ব্যৱস্থা গ্ৰহণ কৰে। ইফালে বেচৰকাৰী খণ্ডতো এনে সা সুবিধাৰ দাবী বিধায়িকা আঙুৰলতা ডেকাৰ। এতিয়া অন্য য'ত আমাৰ প্ৰাইভেট ছেক্টৰত যিবিলাক কাম কৰি আছে মহিলাসকলে, তেওঁলোকেও এটা বিচাৰিব যে যদি চৰকাৰীভাৱে আছে তেতিয়াহ'লে আমাৰ ইয়াতে কিয় নাথাকিব ব্যক্তিগত কাৰণে। গতিকে মই ভাবোঁ যে তাতেও যিসকল আমাৰ প্ৰাইভেট ছেক্টৰত যিসকল লোক আছে তেওঁলোকে সেই বিষয়ে চিন্তা কৰক। নিশ্চিতভাৱে আঙুৰলতা ডেকাৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ'লে অসমৰ কৰ্মৰত মহিলাৰ বাবে এটা নতুন অধ্যায়ৰ সূচনা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নাথাকিব সন্তানৰ চিন্তা, কাৰ্যালয়তে থাকিব কণমানিক ৰখাৰ সুবিধা। কেমেৰা পাৰ্চন হেমন্ত শৰ্মাৰ সৈতে হেমেন ৰাজবংশীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।